হেল্ল' বৰুৱানী ভালে আছে আমাৰ ল'ৰাটোৱে বিয়া পাতিলে নহয় আহিব আকৌ তেওঁৰ ছোৱালী চাবলৈ মই যে ইমান ভাল বোৱাৰী এজনী পালোঁ জানে মোক একো কামেই কৰিব নিদিয়ে নহয় একোকে কাম কৰিব নিদিয়ে চাহ ভাত খাই বাচন বাতিও ধুব নিদিয়ে কৈছোঁ ইমান ভাল বোৱাৰী পালোঁ মই মোৰ এখন কপালহে নিছে আপোনালোকৰ এজনী আকৌ আপোনালোকেও চব কাম কৰে একো কামেই নকৰে মই পিছে মোৰজনী তেনেকুৱা নহয় দেই বেলেগ ভাল মোৰজনী মই আৰু সাধিহে পাইছোঁ চাবলৈ আহিব আকৌ আপুনি তেতিয়াহে গম পাব কিমান ভাল আপুনি একদম থাকিলে মানে যাবলৈকে মন নকৰিব আমাৰ ঘৰৰ পৰা ঠিক আছে আহিব দিয়ক কিবা সাজি কাম নেকি হেল্ল' সাজে খালি ভাত পানী খালে মই খাই বৈ আছোঁ আৰু আজিকালি আৰু সোনকালে হয় আমাৰ আগতে মই আৰু দেৰিকৈ বনাওঁ আৰু আজিকালি বোৱাৰী একদম সোনকালে বনাই দিছোঁ মই একদম সোনকালে বনাই আৰু আমাক দিয়ে খাব ইমান যে ভাল বোৱাৰী এজনী পালোঁ পাইছে এই আপোনালোকৰ নিচিনা নহয় দেই আমাৰ মোৰ একো কামেই কৰিব দিয়া নাই বহি আছোঁ আৰু খাইছোঁ আৰু মোৰ আৰু একো কামেই নাই আৰু আহিব আপোনালোকো বৰুৱানী লগত আহিব আৰু ছোৱালী চাবলৈ লগ পালে আপোনালোকে গম পাব কেনেকুৱা গোটেইকেইজনী একেলগতে আহিব দেই লগ পাওঁ সোনকালে ঠিক আছে দিয়ক এতিয়া ঠিক আছে হ'ব বহি একদম লগৰ বান্ধৱী আগত বেলেগ ফুটনি মাৰিছে আৰু দেই মই ভাল বুলি এতিয়া নতুন হৈ আছোঁ কাৰণে ভাল হৈ আছোঁ দি আছোঁ দুদিনমানৰ পাছত এতিয়া ইমান কাম কৰিব লগা হৈছে মোৰ একদম নখ চখ বেয়া হৈ গৈছে মোবাইলতো ৰীল এটা ভালকৈ বনাব পৰা নাই বুঢ়ীয়ে ফুটনি মৰাত লাগিছে বুঢ়ী ফুটনি মাৰি থাকে যেতিয়া সময় আহিব তেতিয়াহে দিম ঠিকছে ইমান কাম কৰাম চাই থাকিম তোৰ কঁকাল পৰি যাবগৈ একদিন মোক ইমান কাম কৰাইছে অকণমানো ৰেষ্ট কৰিবলৈ পোৱা নাই কেলৈ যে বিয়া পাতিছিলোঁ আৰু ইমান সোনকালে আৰু কৈছোঁ নহয় এই বুঢ়ীজনী আলপৈচান ধৰিবলৈ কোৱা হ'ল আৰু দুদিনমানৰ পিছত ঠিকছে দিম বুঢ়ী এতিয়া আৰু মোবাইলত কাৰোবাৰ লগত কথা পাতিবলৈ পাইছোঁ আগতেই ভাল আছিলে যাৰ তাৰ লগত কথা পাতিব পাৰিছিলোঁ এতিয়া আৰু কথা পাতিবলৈও সময় নাই ইমান কাম কৰাইছে মোক আৰু অকণমান যে এতিয়াই বহিছোঁ আৰু দেই বুঢ়ীয়ে লগৰটোৰ আগত আপুনি ফুটনি মাৰিছে আমুকটো কৰিবলৈ নিদিয়ে বুঢ়ী তই ফুটনি মাৰি থাক ইমান মাৰা মাৰি লৈ দিয়ে তাৰপিছত চাক কি কৰোঁ এতিয়া মোৰ ৰীল এটাও বনাবলৈ পোৱা নাই ইমান বনাইছে লগৰবিলাকে মই যে একদম ৰীল এটাও বনাবলৈ পোৱা নাই বৰপৰাহানো ৰেষ্ট কৰিবলৈ পোৱা নাই কেলৈ যে বিয়া পাতিছিলোঁ আৰু ইমান সোনকালে আৰু কৈছোঁ নহয় আমাৰ ল'ৰাটোৱে ছোৱালীজনী চাবচোন দ্বিতীয় বিবাহ কৰাম বুলি ভাবিছোঁ মানে আগৰজন ইমান বেয়া জানে আগতে ইমান ভাল আছে মোক একো কাম কৰিব নিদিছে বিয়া কিন্তু নহ'ব আৰু মোৰ কঁকাল চকাল দি খেলি কাম কৰি অন্ত নাই কৈছোঁ নহয় তাকে নতুনটা দেখুৱাই নেকি সেইবিলাক এতিয়া পুৰণি হ'ল আৰু আমাক ইমান কাম কৰাইছে একো কামেই নকৰে এনি টাইম আৰু মোবাইলটো লৈ আৰু বহিয়ে থাকে আৰু ধৰিব ধৰি মোৰ মনত ভাবিছোঁ আমি অলপ ভাল পাইছোঁ আৰু এতিয়া অকণমান বুজিছোঁ আকৌ এতিয়া কাম কৰিব লাগিব সেইজনীয়ে একোৱে নাপায় নাজানো আৰু কৈছোঁ নহয় ভাবিছোঁ সেইটো কাৰণে ভিডিঅ' বাঢ়িব আৰু চাবচোন দেই ভাল ছোৱালী আপোনালোকৰজনী নিচিনা হ'লেও আপোনালোকৰজনীয়ে ভাল জানে তাহাঁতৰ ভনীয়েকজনী আছে যদি দিবচোন সুধিব খবৰ কৰিব ঠিক আছে দে মই আৰু খবৰ কৰি চাম ঠিক আছে ৰাখিছোঁ আৰু মোৰ কাম चोर बाजारी दो नैनों की पहले की आदत जो हट गई কিমাননো কাম কৰিবি ভাগৰ লাগি গৈছেগৈ ভাতকেইটা খাই তামোল এখনকে খাই লওঁ মা মোলে চাহ লৈ আহক একাপ মোৰ ভিডিঅ' বনাই একদম ভাগৰ লাগি গৈছে কৈছোঁ নহয় ইমান ভাগৰ লাগিছে চাহ একাপ বনাই লৈ আহক নহ'লে এইবোৰ চাহটা বনাই থাকিব নোৱাৰোঁ নখ চখ একদম বেয়া হৈ গৈছে এইবিলাক কাম কৰি যেনে তেনে একদম ভাল কৰিছোঁ অকণমান লৈ আহক বনাই
একদম ৰিল বনাই আছো চাহ খাবলৈ ক'লেই তাই ভাত খাই উঠিছিলেহে চাহ খাবলৈ ক'লেই তাই নিজে একো কৰিবই নোৱাৰে চাহটো পাওঁ ময়ে দিব লাগে নিজে এজনী পালোঁ নহয় আৰু কৈছোঁ নহয় শান্তি নাই আৰু জীৱনটোই শান্তি নাই চাহ খাব নিজে বনাই এনি টাইম মোবাইলটো লৈ এইবিলাক কৰি থাকিব আৰু নেজানো আৰু দেই কেতিয়াবা এইখনে মাৰিহে দিম আৰু কৈছোঁ নহয় খাই তামোলখন মোক কৰিবলৈ শান্তি নাই অ' জহনি ক'ৰ পৰানো আহি সোমালে